হেল্ল' এভৰিৱান, আজি এটা ব্যতিক্ৰমী ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ব্লগ বনোৱাৰ কোনো উদ্দেশ্য নাছিল। ঘৰুৱা কাম কৰি থাকোঁতে হঠাতে ভাবিলোঁ এটা ব্লগ বনাই দিওঁ বিশেষ কাৰণত। সেইটো হৈছে যে আজি অলপ দিনৰ আগতে আপোনালোকৰ ওচৰত মই এটা ব্লগত জনাইছিলোঁ যে নতুন ঘৰলৈ চিফ্ট কৰিছোঁ বুলি। যিহেতু কৰ্মসূত্ৰে হস্পিটেলৰ কোৱাৰ্টাৰত আছিলোঁ, তাৰ পৰা কোনো বিশেষ কাৰণত ভাড়া ঘৰত আহিলোঁ। যেনেকুৱা ধৰণৰ ভাড়া ঘৰ বিচাৰিছিলোঁ হয়তো তেনেকুৱা ধৰণৰ মিলা নাছিল, কিন্তু যি পালোঁ তাতে আচলতে সোমাই দিয়া নিচিনা হ'ল। ঘৰটো বহুত সৰু আছিল, অন্য ফালৰ পৰা একো অসুবিধা নাই, পানী দুনি চব সুবিধা আছে। জানে গুৱাহাটী ভাড়া ঘৰৰ কিমান কি প্ৰব্লেম, থকাসকলে জানে, নথকা সকলেও জানে, কাৰণ চবৰে ল'ৰা ছোৱালী হওক, ৰিলেটিভ হওক, গুৱাহাটীত থকা কথাবিলাক চাগে ভাড়া ঘৰত থকা মানুহখিনিয়েতো কথাখিনি কৈয়ে থাকে, শুনিয়ে থাকে চাগে ভাড়া ঘৰত থকা মানুহখিনি। তেনেকুৱা ধৰণৰ আৰু বেলেগ অসুবিধা নাছিলে, কিন্তু মানে ৰুমকেইটা যথেষ্ট সৰু সৰু। গতিকে পুনৰ আমি এটা বেলেগ ঘৰলৈ চিফ্ট কৰিম, গতিকে সেইটো কাৰণে আকৌ মানে পেকিঙৰ কাম চলি আছে। মই সেই তেনেকুৱা ধৰণৰ কিছুমান কামত লাগি আছিলোঁ। এয়া চাওক আলমাৰী, মই আপোনালোকক দেখাব চেষ্টা কৰিম। এক ছেকেণ্ড, এইটো যিটো পিছফালে আলমাৰী দেখিছে, সেইটো বৰ্তমান খালী কৰা গৈছে। বিচনাত কাপোৰৰ দম, আপোনালোকে হয়তো এই কেমেৰাটোৰ কাৰণে দেখা পোৱা নাই চাগে, মই ভালকৈ দেখাব পৰা নাই, বা যিয়ে নহওক, এই কাপোৰখিনি উলিয়াই থকাৰ মাজতে মানে মোৰ এনেকুৱা হয়, এই কাপোৰ বেছিকৈ চাদৰ মেখেলা পিন্ধিবলৈ আমি সময় নাপাওঁ, কাৰণ ক'ত তেনেকৈ যাবলৈ সময় নহয়। যেতিয়া ঘৰলৈ যাওঁ, গাঁৱলৈ যাওঁ, তেতিয়া ক'ৰবাত কিবা কৰ্ম থাকিলে বা ঘৰত কিবা পাতিলে মিলিলেহে তেনেকৈ চাদৰ মেখেলা পিন্ধা যায়। চাদৰ মেখেলা অৱশ্যে খুবেই ভাল পাওঁ, আৰু চাদৰ মেখেলা মোৰ ওচৰত যথেষ্ট পৰিমাণে নাইও, কাৰণ মই বেলেগ বেলেগ ড্ৰেছ পিন্ধিব লগা হয়। ইয়াতো চাদৰ মেখেলা পিন্ধি থাকিবলৈ অসুবিধা, গতিকে সকলো ধৰণৰ মানে কাপোৰে কিনিব লগা হয়। কুৰ্তা, পায়জামা, লেগিংছ, জিন্স টপ এইবিলাকো কেতিয়াবা পিন্ধোঁ, বা সকলো ধৰণৰ শাৰী চাদৰ মেখেলা চব কিনিব লগা হয় মোৰ। সেইটো কাৰণে তাৰমানে কোনো বিধৰ কাপোৰে মোৰ লগত বেছি ভেৰাইটিজ দামী এনেকুৱা ধৰণৰ নাই, কম পৰিমাণৰে আছে চব। তথাপিতো চাদৰ মেখেলা বোলা বস্তুটো কি হয় জানে, সকলোৱে যে চেঞ্জ হৈ থাকে, সকলো টাইমতে বেলেগ বেলেগ ডিজাইন ওলায়, গতিকে একে ডিজাইনকে পিন্ধি থাকিবলৈ মন নাযায়, ভাল নালাগে। গতিকে মোৰ কাপোৰ হয়তো খুব বেছি হিচাপ কৰিলে 10যোৰমানহে আছে চাগে, বিয়াৰ কাপোৰ বাদ দি নিজে কিনাৰ পিছত। তো সেইখিনিয়ে যথেষ্ট মোৰ কাৰণে। কিন্তু আজি ভিডিঅ'টো এইটো কাৰণে বনালোঁ, কোনো ইনচাল্ট নকৰিব কথাটো। কিছুমান কাপোৰ খুব ভালে থাকে, কিন্তু পেলাই দিব নোৱাৰি বা উপজাচি কাৰোবাক দিব যাব নোৱাৰি, কাৰণ কি পুৰণা কাপোৰ যাচিব আহিছে, পুৰণা কাপোৰ দিব আহিছে, এনেকুৱা ধৰণৰ মন্তব্য। মই এবাৰ বহুত ভাবি আছিলোঁ যে বানপানীৰ সময়ত কিবা সুবিধা পালে মই কাপোৰ দিম কাৰোবাক। কাপোৰ এই চাদৰ মেখেলা নহয়, মোৰ বহুত ধৰণৰ কুৰ্তা চুৰ্তাবিলাক আছিলে, কিন্তু দিয়া নহ'লে। সেইকাৰণে এতিয়া তেনেকুৱা ধৰণৰ বহুত কাপোৰ আছে, পেলাই দিবলৈ উলিয়াইছোঁ। যোৱাকালি বহুতখিনি পেলাই দিয়া গ'লেই, কাৰণ সেইবোৰ আৰু ইটো ভাগৰ পৰা সিটো ভাগলৈ লৈ ফুৰিবলৈ সম্ভৱ নহয়। গতিকে এতিয়া চাদৰ মেখেলাৰ ক্ষেত্ৰত মই কেইটামান কাপোৰ আপোনালোকক দেখাব বিচাৰিছোঁ, যিসকলৰ অতি প্ৰয়োজন বুলি ভাবে বা যিসকলে পিন্ধিব পাৰিম বুলি ভাবে, যিসকলক প্ৰয়োজন আছে। মই নকওঁ যে এই ভিডিঅ'টো চাই থকা সকলো মানুহে মানে, বা এনেকুৱা নহয় যে বেলেগৰ পুৰণা কাপোৰ পিন্ধিব লগা মানুহে ভিডিঅ' চাব, এনেকুৱা নহয়। কিছুমান মানুহৰ প্ৰয়োজন থাকে, কাৰণ আজিকালি হাতে হাতে মোবাইল, সকলোৰে লগতে মোবাইল থাকে, আৰু সকলোৱে অনলাইন কৰিব জানে, ফোন কৰিবও জানে, হোৱাটছআপ কৰিবও জানে, তো সকলো বস্তু জানে। আৰু এনেকুৱাও হয় যে বহুতো দুখীয়া মানুহ থাকে এনেকুৱা, যাৰ প্ৰয়োজন আছে। গতিকে মই তেনেকুৱা ধৰণৰ মানুহৰ কাৰণেহে মই এইটো অপশ্যন বুলি ভাবি পেলাই ভিডিঅ'টো বনালোঁ। বেছি দীঘলীয়া হৈ গৈ আছে, মই দেখাব বিচাৰিম দুটামান কাপোৰ আছে অতি কম মূল্যত, মানে অতি কম মূল্যত মই দিব বিচাৰোঁ, কিন্তু মই একেবাৰে বিনা মূল্যত দিব বিচৰা নাই, এনেই মই দিব বিচৰা নাই। মই যদি সহায় কৰিবলৈ ক'ৰবাত বানপানী হোৱাৰ ক্ষেত্ৰত হওক বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত মই নিজে গৈ যদি দিলোঁ হয়, তেতিয়া সেইটো বেলেগ কথা। মই এটা ব্লগ বনাইছোঁ, মই খুব কম মূল্যত দিব বিচাৰোঁ, আৰু মোক এড্ৰেছ দিলে হয় মই ধুনীয়াকৈ পেকিং কৰি পঠিয়াই দিম, একো কথা নাই, অসমৰ যিকোনো জেগাতে। তো মই দেখুৱাব বিচাৰিম। মই লৈছিলোঁ খুব মৰমত কাপোৰযোৰ, এইবোৰ দামী পেলাই খাব লগা হৈছে, মই অলপ পিছলৈ আহিছোঁ। এইখন মেখেলা আমাৰ অসমীয়াৰ, অলপ ৰ'ব, মোৰ এটা ফোন আহিছে। তো আকৌ আৰম্ভ কৰিছোঁ। মানে এযোৰ কাপোৰ হয়, মুগা মেখেলাৰ দৰে, মুগা ছেটৰ নিচিনা। এযোৰ কি পাট, টচ মুগা পাট নহয়, টচ মুগা বুলি এগৰাকী মানুহে বেচিবলৈ আহিছিল, কিন্তু মই কিনিলোঁ। কিনা টাইমতো মই গম পাইছোঁ যে এইযোৰ টচ মুগা নহয়। মই চিনি পাওঁ, কাপোৰ ইমান চিনি নোপোৱা নহয়, টচ মুগা নহয় বুলি মই গম পাইছিলোঁ। তথাপিতো মানে মন গ'ল দেখি পেলাই, এনেকৈ ছেট হিচাপে লৈ থওঁ বুলি লৈছিলোঁ। কিন্তু পিন্ধিলোঁ 4-5বাৰমান চাগে পিন্ধিলোঁ মই, পূজা বিহু এনেকুৱা টাইমত। আৰু কিছুমান কিবা পিন্ধি কিছুমান কাপোৰ আমনি লাগে ন। কাপোৰযোৰ ক'তো একোৱে হোৱা নাই, এইখন মেখেলা, চাদৰখন চাব কি ধুনীয়া, চাওক কি ধুনীয়া দহি বাতিছোঁ, দেখিছে? দহিটো দেখিয়ে মৰম লাগে। চাদৰ বহলটো দেখাই দিছোঁ, আহল বহল ভাল। এই কাপোৰযোৰ দিব বিচাৰিছোঁ মই, কোনোবাই ভালকৈ পিন্ধিব পাৰিব, কোনো হেৰি নাই। মই 2000 টকাত কিনিছিলোঁ। এযোৰ আচলতে 2000 টকা দিবলগীয়া কাপোৰ নাছিলে, কাপোৰটোলৈ চাই, কাৰণ
টচো নহয় মিক্স টচো নহয় মানে একদম পলিষ্টাৰ টাইপ কাপোৰ হ'ব চাগে কিন্তু বেয়া হোৱা নাই ভালে আছে পলিষ্টাৰ টাইপ কাপোৰবোৰ কিবা ইস্ত্ৰি কৰি থ'লে খুব ধুনীয়া হৈ থাকেতো ইস্ত্ৰি কৰা নাই হ'লেও ধুনীয়াকৈ জাপি জাপি থৈছোঁ ভাল হৈ আছে কিন্তু এই কাপোৰযোৰ মই দিব বিচাৰোঁ কোনোবাই যদি ল'ব বিচাৰে আৰু নতুন নতুন দুখন ক'লা মেখেলাৰ প্ৰতি মোৰ খুব তাৰমানে হেৰি আছে টান আছে ক'লা মেখেলা খুব ভাল পাওঁ কালেকশ্যন কৰা নিচিনাই হৈছিলে মই দুখন ক'লা মেখেলা লৈছোঁ যিখন এদিনো পিন্ধা নাই যি দুখন একদিনো পিন্ধা নাই গতিকে এই ক'লা মেখেলা কেইখন কোনোবাই যদি ইণ্টাৰেষ্টেড হয় ল'ব পাৰে কাপোৰটো এইটো কটন এইটো পুৰা কটন এইটো মেচিনত বচা খালি পিন্ধিবলৈ আৰামদায়ক পাতল বৰ ধুনীয়া এখন খুব ধুনীয়া মেখেলা মই যিহেতু অকণমান শকত গতিকে বেৰটো অকণমান ঠেক হয় এখন আৰু এখন দেখাম কি ধুনীয়া মেখেলা চাবচোন এইখন এখন মেখেলা কিন্তু এটা কথা হয় দূৰণি মানুহে যদি কোনোবাই ল'ম বুলি ভাবে তেতিয়াহ'লে এখন ছিংগল মেখেলা পঠাবলৈ কিন্তু অসুবিধা হ'ব গতিকে গোটেইকেইটা বস্তু একেলগে ল'লে আপোনালোকে কম মূল্যতে ভাল বস্তু পাব কিন্তু পিন্ধিবলৈ যদি বেয়া নাপায় বিচাৰে কাকো জোৰ জবৰদস্তি একো নাই মই মানে কাৰোবাক এনেই দি দিবলৈ মন যোৱা নাই বা যাচি পেলাই যাচিবও মন যোৱা নাই কাৰোবাক কাৰণ যাচি দিয়া সোণৰ মূল্য এনেও নাথাকে গতিকে মোক মূল্য এটা দিব লাগিব ময়ো কিনা কাপোৰ হয় তাৰপিছত মই দিব বিচাৰোঁ এইখন খুব ধুনীয়া মুগা মেখেলাৰ লগত লোৱা চাদৰ কি চাদৰ বুলি কয় জানো ক'তো মোৰ কাপোৰকেইটা মই যিকেইটা দিব বিচাৰিছোঁ ক'তো এটা আপোনালোকে ফুটাও নাপায় ইয়াত একো ধৰণৰ চেকা লগা নাই কোনো ধৰণৰ ইয়াত ফুটা ফুটলি কিবা নাই গতিকে সেইবিলাক নিশ্চিন্ত থাকক আৰু এখন চাদৰৰ দৰে আছে বৰ সুন্দৰ এখন চাওক এখন খুব ধুনীয়া মোৰ কেমেৰাটো ভাল নহয় হয়তো সেইটো কাৰণে ভাল নাহিব এইখন মই মুগা মেখেলাত লগত ল'বলৈ লৈছিলোঁ খুব ধুনীয়া ৰেড কালাৰ তাতে বিভিন্ন কালাৰৰ হেৰি আছে এইটো আগটো হয় গ্ৰীণ পাৰ্পল এইবিলাক চব বল টাইপ আছে খুব ধুনীয়া এখন আৰু এখন ৰিহা যিখন ৰিহা মানে হেৰি কালাৰ পিংক কালাৰ বৰ ধুনীয়া পিংক কালাৰ এইখন খুব ধুনীয়া ৰিহা বৰ ধুনীয়া এইখন ৰিহা মোৰ ইমান এটা ব্যৱহাৰ নহয় গতিকে এইখনো মই দিব বিচাৰিম কোনোবাই ল'ব বিচাৰিম নতুন দেই একদম নতুন চাওক একদম নতুন মই যদি আপোনালোকক এবাৰ দুবাৰ পিন্ধা বুলি নক'লেও হয়ো ধৰিব নোৱাৰে তাৰমানে ধুনীয়া বস্তুবিলাক আৰু এটা বস্তু আছে মই কৈছোঁৱে চব ড্ৰেছেই মই পিন্ধোঁ ইয়াত এটা খুব মৰমৰ মোৰ ফ্ৰক আছে এই ফ্ৰকটো এইটো মই পিন্ধিছিলোঁ লং ফ্ৰক একদম লং ফ্ৰক এইটো তলটো এই ফ্ৰকটো সাইজটো কি বুলি ক'ম এক্সেল হ'ব এল এক্সেল এনেকুৱা টাইপ এইটো মোৰ নালাগে মানে বৰ্তমান পেলাই দিবতো নোৱাৰি ইমান ধুনীয়া পেলাই দিব নোৱাৰা মোহতে থৈ দিলোঁ ইমান দিন আৰু খুব ধুনীয়া এটা চাৰ্ট আছে মেলৰ কাৰণে এইটো চাওক এইটো কি বম্বে চাৰ্ট নে কি বুলি কয় এইটো মই নাজানো কিন্তু চিকমিকাই থাকে কাপোৰটো বহুত ছফ্ট হয় এইটো ভিতৰটো বৰ ধুনীয়া টাই পৰ্যন্ত আছে চাৰ্টটো কি হ'ল মানে এওঁ এদিনহে পিন্ধিলে চাগে কাৰণ এওঁ চাইজটো মানুহটো চাইজটো অভাৰ চাইজ কাপোৰটো ঠিকে আছিলে উপায় নাই এতিয়াতো আৰু শকত হৈ গৈ আছে গতিকে মই এনেই কাকো নিদিওঁ মই এনেই এইটো চাৰ্ট দিবলৈ বহুত মানুহ আছে মোৰ ভাইটি আছে আৰু কোনোবাই আৰু নিজৰ কোনোবা আছে কিন্তু মই এনেই কাকো নিদিওঁ কিয় পুৰণা বস্তুটো দিছে এইটো শুনিব মন নাই গতিকে কাৰোবাক প্ৰয়োজন হ'লে এইটো নফটা নিচিতা ফুটা নাইকিয়া চেকা নলগা বস্তু দেই
এবাৰ বা দুবাৰ পিন্ধিছে খুব বেছি। আৰু এটা খুব ধুনীয়া কুৰ্তা আছে, খুব ধুনীয়া। কালাৰটো হয়তো ইয়াত বেয়া দেখিব, বৰ ধুনীয়া। এইটো গ্ৰীণ কালাৰ মোৰ ফেভৰেট হয়, কিন্তু মোৰ মানুহটো চাইজটো XXL, এইটো হৈছে XXL। গতিকে এইটো খুব ধুনীয়া চাৰ্ট, গ্ৰীণ কালাৰ। এইটো ল'ব পাৰিব। ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল, আৰু যদি কোনোবাই এইখিনি বস্তু ল'ব বিচাৰে তেতিয়াহ'লে মই আপোনালোকক তলত মোৰ মানে ভিডিঅ'টোৰ তলত নাম্বাৰ থাকিব, হোৱাটছআপ কৰিব পাৰে, কথা পাতিব পাৰে মোৰ লগত, কলো কৰিব পাৰে, কথা নাই। এইটো কোনো ধৰণৰ বিজনেছ নহয়। মই মোৰ পৰা এই বস্তুখিনি মানে কাৰোবাক দিব বিচাৰিছোঁ এটা সৰু কিবা মূল্যত, আৰু যাৰ কামত আহে তেওঁ হয়তো ভৱিষ্যতে মই এনেকুৱা ধৰণৰ আৰু কিবা ভিডিঅ' লৈ আহিব পাৰোঁ। যদি মই এইটো ফলপ্ৰসূ যেন দেখোঁ তেতিয়াহ'লে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে ধন্যবাদ। আৰু কিছুমান বস্তু সৰু সুৰাকৈ আছে, সেইবোৰ লাহে লাহে ওলাব। মই কৈছোঁ আৰু ভিডিঅ' মই বনাব পাৰোঁ। এনেকুৱা ধৰণৰ বস্তুবিলাকৰ লগত এনেকুৱা ধৰণৰ কিছুমান অসমীয়া গহনা, এনেকুৱা ধৰণৰ কিছুমান অসমীয়া গহনা আপোনালোকে গিফ্টত পাই যাব। সেইবিলাক মোৰ লগত যিহেতু পিন্ধিবলৈ সিমান টাইম নাপাওঁ, এই ঢেৰ কিবি সৰু সুৰা কিবি আছে, বৰ কিবা ভাল বুলি কিবা নকওঁ আৰু হেভি, কিন্তু মানে পিন্ধিব পাৰিব। কিবা এটা সৰু গিফ্ট লগত দিম। আজিৰ কাৰণে আহোঁ, আকৌ হয়তো মই এনেকুৱা ধৰণৰ কিবা ব্লগ আনিম। আৰু কাৰোবাক লাগিলে নিঃসংকোচে মোৰ লগত যোগাযোগ কৰিব, কমেণ্ট কৰিব, মই নাম্বাৰটো দিম, তাতে কল কৰিব পাৰে, মেছেজ কৰিব পাৰে। ধন্যবাদ।